ছাত্ৰীৰ লাৰ্ণিং আউটকামৰ ওপৰত গুৰুত্ব হৈ আছে অহা বছৰ আমি হয়তো এইটো বিবেচনা কৰিব লাগিব যে শিক্ষকৰ টিচিং তেওঁলোকৰ কেপেবিলিটিৰ ওপৰতো আমি গুৰুত্ব কৰিবলগীয়া হ'ব পাৰে আৰু তেওঁলোকৰ প্ৰতি সততামূলকভাৱে নহয় বিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী যিসকল আছে তেওঁলোক শিক্ষা দান কৰাৰ কাৰণে সক্ষম হ'ব ক'ৰবাত যদি তেওঁলোকৰ ডেফিচিয়েঞ্চি আছে সেই ডেফিচিয়েঞ্চিখিনি আমি দূৰ কৰাৰ কাৰণে আমি চেষ্টা কৰিম দুখনৰ শিক্ষক শিক্ষয়িত্ৰী আছে তেওঁলোক সকলে টেট পাছ কৰি আহিল ঠিকে আছে কিন্তু আমাৰ বিদ্যালয়সমূহত আনকুৱালিফাইড বহুতখিনি আনকুৱালিফাইড মানে তেওঁলোকৰ যাৰ DLED নাই বা তেওঁলোকৰ টেট নাই পাছ কৰি অহা নাই তেওঁলোকৰ ক'ৰবাত সমস্যা আছে ইতিমধ্যে আমি বিজ্ঞান আৰু অংকৰ শিক্ষকসকলৰ প্ৰশিক্ষণৰ ব্যৱস্থা IIT গুৱাহাটী আৰু ডিব্ৰুগড় বিশ্ববিদ্যালয়ত কৰিছোঁ এতিয়া বাকী বিষয়সমূহতো প্ৰশিক্ষণৰ যদি প্ৰয়োজন আছে সেইটো ব্যৱস্থা আমি কৰিম